তুমি মোক এৰি তোমাৰ অবিহনে এতিয়াও ঘৰখন উকা উকা মা। এৰি গুচি গ'লা মোক, আজিলৈকে ঘূৰি অহা নাই। মই কেৱল প্ৰশ্ন কৰিছিলোঁ, মা ক'ত? মোৰ মা কেতিয়া আহিব? মা, মোৰ উত্তৰ দিওঁতা কোনো নাই। মা, মোৰ উত্তৰ দিওঁতা কোনো নাই। কিন্তু আইতাই এদিন কৈছিল, সৌজে আকাশৰ তৰাটি দেখিছা? তোমাৰ চকুলৈ চাই থকা তালৈ গুচি গ'ল তোমাৰ মা। মই মা চিঞৰি চিঞৰি মাতিছিলোঁ, কিন্তু মোৰ উত্তৰ দিওঁতা কোনো নাই মা। মই কি দুখ কৰিছোঁ মা, তুমি যে মোক এৰি গৈছা। আইতাই দেখাই দিয়া সেই দূৰ দূৰণিৰ তৰাটিৰ লগত মই আজিও কথা পাতোঁ মা। মা, মই এতিয়াও বাট চাই আছোঁ তোমালৈ। কেতিয়া আহিবা তুমি মোৰ কাষলৈ মা? তুমি অবিহনে বৰ অকলশৰীয়া অনুভৱ হয় মোৰ মা। মই এৰি অহা মায়াময় পৃথিৱীত চলিবলৈ বহুত কষ্ট হৈছে মা। মোক এৰি যোৱা সময়ত এবাৰো নাভাবিলা কি হ'ব মোৰ, নাভাবিলা কিদৰে থাকিম। কিন্তু তুমি আছা ক'ত মা? না সেই আইতাই কোৱা তৰাটিৰ লগতে আছা? মই মাথো তোমাক চাবলৈ বিচাৰোঁ মা। তোমাৰ সুখ দুখৰ সমভাগী হ'বলৈ বিচাৰোঁ মা। তোমাৰ মৰম পাবলৈ বিচাৰোঁ মা। তোমাৰ মৰম পাবলৈ এতিয়াও হাহাকাৰ কৰি আছোঁ মা। তুমি মোৰ ওচৰলৈ কিয় নাহা মা? এবাৰ আহি তোমাৰ দুবাহুৰ মাজত সাৱটি ধৰি কোৱা মা, মই তোৰ ওচৰতে আছোঁ।